নমস্কাৰ দৰ্শকসকল, মাইথলজিকেল টেলছ ইউটিউব চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দৰ্শকসকল, আজি আমি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। শিৱৰ জটাৰে গংগা কেনেকৈ বৈ আহিছিল এই কথা জানিবলৈ আমাৰ ভিডিঅ'টি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে আমাৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। আহকচোন দৰ্শকসকল, ভিডিঅ'টিৰ মাজলৈ যাওঁ। ইক্ষ্বাকু বংশৰ ৰজা সগৰ অপুত্ৰ হোৱাত সন্তান কামনা কৰি 100 বছৰ হিমালয়ত তপস্যাত বহে। তেওঁ দুগৰাকী ভাৰ্যা আছিল। সগৰৰ তপস্যাত সন্তুষ্ট হৈ ভৃগুমুনিয়ে এগৰাকীৰ এটা আৰু আনগৰাকীৰ 60,000 সন্তান হ'ব বুলি বৰ দিয়ে। ইমান সন্তান লাভ কৰি ৰজা বৰ আনন্দিত হৈ পৰে। পুত্ৰসকল ডাঙৰ হোৱাত সগৰ ৰজাই অশ্বমেধ যজ্ঞৰ আয়োজন কৰে। যজ্ঞত বাধা দিয়াৰ উদ্দেশ্যেৰে ইন্দ্ৰই ঘোঁৰাটো চুৰি কৰি কপিল মুনিৰ আশ্ৰমত লুকুৱাই ৰাখে। ইফালে ঘোঁৰা বিচাৰি নাপাই ৰজাৰ হাহাকাৰ লাগে। তেতিয়া সগৰৰ 60,000 পুতেকে ঘোঁৰাটো কপিল মুনিৰ আশ্ৰমত বিচাৰি পালে আৰু মুনিয়ে চুৰি কৰি ঘোঁৰাটো বান্ধি থোৱা বুলি আক্ৰমণ চলালে। মুনিৰ ধ্যান ভংগ কৰাৰ বাবে তেওঁৰ চকুৰ অগ্নিত 60,000 পুত্ৰ পুৰি ছাই হৈ গ'ল। সকলো কথা গম পাই ৰজা সগৰে কপিল মুনিক মৃত পুত্ৰসকলক জীয়াই দিবলৈ প্ৰাৰ্থনা কৰে। তেতিয়া কপিল মুনিয়ে সৰগৰ গংগাক মৰ্ত্যলৈ নমাই সেই পানীৰে গা ধুলেহে পুত্ৰসকলে মুক্তি পাব বুলি ক'লে। সগৰৰ উত্তৰ পুৰুষ কুশল ৰজা ভগীৰথে ব্ৰহ্মাক পাবলৈ হিমালয়ত 1000 বছৰ তপস্যা কৰিলে। ব্ৰহ্মা সন্তুষ্ট হৈ ভগীৰথক কি বৰ লাগে সোধাত তেওঁ স্বৰ্গৰ গংগাক মৰ্ত্যলৈ নমাই আনিবলৈ অনুৰোধ জনালে। ব্ৰহ্মাই ভগীৰথক শিৱক প্ৰাৰ্থনা কৰিবলৈ ক'লে, কাৰণ গংগা যেতিয়া নামি আহিব তেতিয়া পানীৰ প্ৰবল সোঁতক একমাত্ৰ শিৱইহে ধাৰণ কৰিব পাৰিব। ভগীৰথে শিৱক সন্তুষ্ট কৰিলে। শিৱই গংগাক নিজৰ জটাত ধাৰণ কৰি লাহে লাহে পৃথিৱীলৈ বুৱাই আনিলে। মা গংগাৰ পানীৰ স্পৰ্শত সগৰ ৰজাৰ 60,000 পুতেকে মুক্তি লাভ কৰি স্বৰ্গলৈ গমন কৰে। ভগীৰথৰ আহ্বানত গংগা নদী পৃথিৱীত প্ৰবাহিত হোৱাৰ বাবে গংগাক ভগীৰথী নামেৰে জনা যায়। দৰ্শকসকল, আজি ভিডিঅ'টি চাই কেনে পালে আমাক কমেণ্ট কৰিব আৰু আগলৈও এনেকুৱা ভিডিঅ' পাবৰ বাবে আমাৰ সৈতে জড়িত হৈ থাকক। ধন্যবাদ।